নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট এমচিকিউ লৈ আহিছো। আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকে যেন। যদি চেনেললৈ নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব, লাইক, শেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। আকৌ নেক্সট কোৱেশ্যনটো হৈছে আহোমৰ ৰাজত্বকালত বৰুৱা আৰু ফুকনৰ পদৰ মূল ভূমিকা কি আছিল? অপশ্যন এ কেৱল ধৰ্মীয় কাম, অপশ্যন বি প্ৰশাসনিক আৰু সামৰিক দায়িত্ব, অপশ্যন সি কেৱল কৰ সংগ্ৰহ, অপশ্যন ডি কেৱল ন্যায়িক কাম। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি। আপোনালোকে বহুতে দেখিছে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে আহোমৰ ৰাজ্যত পাইক পথাৰ সুসংগঠিত ৰূপত প্ৰৱৰ্তন কৰাৰ কৃতিত্ব কোনজন ৰজাৰ বুলি ক'লে? অপশ্যন এ চুকাফাৰ, অপশ্যন বি চুহুংমুহুং, অপশ্যন চি প্ৰতাপ সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি প্ৰতাপ সিংহ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিশেষভাৱে বিখ্যাত? অপশ্যন এ কাজিৰঙা, অপশ্যন বি ওৰাং, অপশ্যন চি ডিব্ৰু-ছৈখোৱা, অপশ্যন ডি দিহিং পাটকাই। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত মূলতঃ কিহৰ সৈতে জড়িত? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ আনসাৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্য জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বাবে জড়িত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অপশ্যন এ প্ৰধানমন্ত্ৰী, অপশ্যন বি মুখ্যমন্ত্ৰী, অপশ্যন চি ভাৰতৰ ৰাষ্ট্ৰপতি, অপশ্যন ডি সংসদ। ইয়াৰ শুদ্ধ আনসাৰটো বহুতেই জানেই। অপশ্যন চিটো হৈছে শুদ্ধ আনসাৰ ভাৰতৰ ৰাষ্ট্ৰপতি। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল? অপশ্যন এ বংকিম চন্দ্ৰ, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি নুৰুল ইছলাম, অপশ্যন ডি মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ আনসাৰটো আপোনালোকে দেখিছেই। অপশ্যন বিটো হৈছে শুদ্ধ আনসাৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত গ্ৰহটো কোনটো বুলি ক'লে? আপোনালোকে দেখিছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো হৈছে শুদ্ধ আনসাৰ বুধ গ্ৰহ আটাইতকৈ ওচৰৰ গ্ৰহ বুলি কোৱা হয়। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় ফুল কি? অপশ্যন এ গোলাপ, অপশ্যন বি পদুম, অপশ্যন চি সূৰ্যমুখী, অপশ্যন ডি জবা। ইয়াৰ শুদ্ধ আনসাৰটো বহুতে দেখিছেই। অপশ্যন বিটো হৈছে শুদ্ধ আনসাৰ পদুম ৰাষ্ট্ৰীয় ফুল বুলি কোৱা হয়। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন এ লণ্ডন, অপশ্যন বি নিউয়ৰ্ক, অপশ্যন চি পেৰিছ, অপশ্যন ডি জেনেভা। ইয়াৰ শুদ্ধ আনসাৰটো বহুতে দেখিছেই। পেৰিছত আছে। অপশ্যন চিটো হৈছে শুদ্ধ আনসাৰ পেৰিছ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ দীঘল নদী কোনখন? অপশ্যন এ বৰাক, অপশ্যন বি মানা, অপশ্যন চি ব্ৰহ্মপুত্ৰ, অপশ্যন ডি সোৱণশিৰি। ইয়াৰ শুদ্ধ আনসাৰটো অপশ্যন চি ব্ৰহ্মপুত্ৰ নদী আটাইতকৈ দীঘল নদী অসমৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ৰেড প্লেন বুলি কোনটো গ্ৰহক কোৱা হয়? অপশ্যন এ বৃহস্পতি, অপশ্যন বি মংগল, অপশ্যন চি শনি, অপশ্যন ডি বুধ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি মংগল গ্ৰহক কোৱা হয়। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো হৈছে শুদ্ধ আনসাৰ 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। আজি ভিডিওটো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব, লাইক, শেয়াৰ কৰিবলৈ নাপাহৰিব। এনে ধৰণৰ এমচিকিউ আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাই থাকিব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে যদি আপোনালোকক টপিক ৱাইজ কনচেপ্ট লাগে এইটো চেনেলৰ আপোনালোকে পাব আৰু যিমান পাৰে কমেন্ট কৰিবলৈ নাপাহৰিব। আৰু ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো। জয়